কবে দিয়ক, আমি তো ডিস্টার্ব দেওয়া নাই না, ডিস্টার্ব তো দেওয়া নাই না আপনাক, বাসন দিয়ক ভাই। শুনি থাক বুঝছা, মই তো আপোনাক একো কোৱা নাই না। তুই একটা কথা না বলি কেলা নহয় ছাৰ, মই কিবা কৈছো, শুনি থাক, মই একো কোৱা নাই না। নহয় কিবা কৈছো আপোনাক কওকচোন। কি ডিস্টার্ব কৰি আছে, লেকচার মাৰি আছে নাই? বাচন দিয়ক, একো নহয় না। মই কিবা কৈছো নেকি? নিদিব কওক না, আপুনি কওক। মই তো বাসিন্দা হিচাপত মই কুৱেশ্যনটো সুধিব পাৰিম না। আপুনি ক'ব নালাগে না, ভিডিঅ' কৰক এনেকৈ ক'ব লাগে নহয়, সেইটো ক'ব লাগে নহয়। সি ভিডিঅ' কৰি আছে, তাক শিকাব লাগে নহয়। অহাকালি দিনত আপোনালোকে একোৱেই নাইকিয়া হৈ ভিডিঅ' বন্ধ একদম উত্তাম বৰ্তমান নন ভাইলেন্স কি আৰু কি লেখা বাছৰ দাম তুমি হোক কামিয়া ইয়া বাছৰে अरे वायलेंस से मत जाओ, नॉन वायलेंस से चलो। বা হোলা মাধাৰ তো নতে আনিব মাৰি মাছ হয়। হোলা মাধাৰ তো কিবা UP প্ৰগ্ৰাম বাছন কিবা কৰা নাই নহয় হয়, কেনেকৈ বাধা কৰা নাই বাধাটো কৰা নাই, আমিওতো কৰা নাই না, আমিতো কৰা নাই না, নহয় আমিতো কৰা নাই না, নহয় আমিতো কৰা নাই না, আমিতো স্থায়ী ভাৱে আমি আপোনালোকক কুৱেশ্যন কৰিব পাৰিম, কুৱেশ্যনটো কৰিব পাৰিম, আমিতো একো কৰা নাই না আপোনালোক। আপনি কিমান পারমানেন্ট নহয় ভাই, দিব পাৰিম আমি যে মিটিং কৰি মিটিংটো শেষ কৰিব দিয়ক, মিটিং কৰি না কি কৰি কৰিব পাৰিছে দেখুৱা। 17 বছৰ কিন্তু আপোনালোকে মানুহ মাৰিছে না, আদিবাসীক মাৰিছে না। 17 বছৰ কাই কি কৰি আছে আপুনি, আপুনি নিজে চাওক। আমি মিটিং আমি বিপিএফ তো নহয় ভাই, বাধা কৰিছে। আপুনি এই সময়ত কি আছিলে আৰু কি ইয়াত চেনাটো কৰি আছো টিপিক পাক লৈ দিছো কি গামছা লগাইছে নেকি কিনা বিছা কৰিব কিনা বিছা পুলিশ না কি আমি বিপিএফ এজেন্ট হই কি কাম কৰি আছে আপনি বিপিএফ এজেন্ট হই আপনি সংগ্রাম সাৰৰ লগত গৈছিল, আমি সেলৰ কৰিছিল ভাই, ইন্ডিপেন্ডেন্ট হিচাপত কৰিব পাৰে, কিন্তু বিপিএফ কিয় গৈছে আপনি? আপনি তো কৈছিলে বিপিএফ আরে কিয় বাসন দি আছে? আমি নহয় বাসন সাপোর্ট কৰিছে, কিয় সাপোর্ট দিছে? আমাৰ আদিবাসী মাৰক আপনিও হয়, হ্যাঁ আমি কি মাৰিছে 2006 বিপিএফ কৰিছে ভাই, বিপিএফ মাৰিছে আদিবাসী মাৰিছে না, আপনি আছিলে টেলিফোন কি এজেন্ট লোক কতে এইবিলাক কৈছে না, এতিয়া কেনে ভাই আপনি তো বিপিএফ জিকোৱাব কাৰণে এতিয়া বাসন দি আছে ভাই। আমি টিকেট পোৱা নাই, ইন্ডিপেন্ডেন্ট হিচাপে আপনি আপনার ইমান দিন কাম কৰি আহিছো, আপনার কথা এটাও কথা নাই মই আজি কিয় লাগি গৈছো, কিন্তু বিপিএফৰ মেটাৰ বেলেগ, আপনি ইন্ডিপেন্ডেন্ট ক্যাম্পেইন করো
ডাঙৰ কথা নাই আমাৰ কিন্তু BPF হয় ইণ্ডিয়ান হিচাপে ৰাস্তা নাই ইয়াত BPF হয় আগ্রামক ভোট দিব কিয় কৈ আছে আপুনি আগ্রামক কাই হয় ৰে বাবু। আগ্রামক কাই হয় আমি এই কাম্পা কাই হয় আগ্রামক কাম্পা কোন হয় বাবু কাম্পা কোন হয় কাম্পা কিমান দিনৰ মানুহ খাম্পাটো কৰি তাহি কৰে BPF কোনোবা তাহি কৰে খাম্পাও কৰি তুমি তাহি কৰে BPF ৰে তাহি কৰে অলপ ধৈৰ্য ধৰা আজি আমি স্যার বুলি ভাবি আছো আজিলৈকে আপোনাক চিনিয়ৰ ভাই আপোনাৰ কথা কেতিয়াও কথা নাছিলে আমাৰ দলৰ হয় আমি সক্ৰিয় আপনি কৰ্মী সক্ৰিয় আছিল হয়, হয়। সক্ৰিয় কৰ্মী আছিল কিন্তু আমি যিখিনি বিচাৰিছিল সংগ্ৰাম ছাৰক আমি টিকেট বিচাৰিছিলো আৰু চিফ ছাৰে তাৰমানে তেখেতে কৈছিল তাৰমানে প্ৰটিন চিৰাং দুৱাৰত সমষ্টিত সংগ্ৰাম ছাৰক আমি কিবা কৰিলো ৰিজাৰ্ভ কৰিলো আৰু তেখেতে আমাক কাম কৰিব দিয়া হৈছে বিভিন্ন জেগাত কাম কৰিলো সেইটো জানিছো মই জানো সেইটো কাৰণে কৈছো যে তেখেতে টিকেট পাব লাগিছিল কিন্তু টিকেট দিয়া নাই তেখেতক ৰিজেক্ট কৰি দিলে সেইটো কাৰণে হাই কমাণ্ডৰ কথা ভাই নাই সেইটো কাৰণে কৈছো হাইকমাণ্ডে তেখেতক তাৰমানে বহুত তেনেকুৱা কিবা কৰি কিনে তেখেতক ৰিজেক্ট কৰা হৈছে আৰু সেইটো কাৰণে আমি বিচাৰিছিলো কিন্তু আমি নাপালো আমিতো বহুত কাম কৰিছো ৰাইজৰ কাৰণে কৰিছো আপোনালোকে জানে নহয় ছাৰ নহয় ছাৰ ক'ব দিয়ক ছাৰ ক'ব দিয়ক না বাবু ক'ব দিয়ক নহয় ছাৰ শুনক ক'ব দিয়ক সেইটো বাদ দিয়ক নহয় ছাৰ বাদ নকৰিম ছাৰ সঁচাটো সঁচা আৰু মিছাটো মিছা ওলাব আপুনি যিমান খাটনি কৰিছে হয় আমি বহুত ৰেছপন্স দি আছিলে মই আপোনাক 5 বছৰ শুনক ছাৰ কিবা দিয়া নাই নহয় ছাৰ নহয় ছাৰ আপুনি নিচিনা মানুহ যদি একো ক'ব পৰা নাই আমি কেনেকৈ ক'ব পাৰিম মইতো আপোনাৰ তলতৰ কাম কৰা মানুহ ভাই আমি নহয় ছাৰ কিন্তু ছাৰ বহুত তাকিছো আপোনালোকে জানে মই জানো মই জানে আমি দাদা কিয় আমি ভোট দিয়া মানুহটো পাব্লিক হয় হয় নহয় এইটো হয় কিন্তু BPF হয় কিন্তু কেম্পিং কৰিব নালাগে ভাই না হলে মুশকিলে আছে কেম্পিং কৰাটো ভোট দিয়া ছিল ভোট দিয়া মানুহটো পাব্লিক হয় হয় কৰিব পাৰে আমাৰ টিভি ভোট দিয়া মানুহটো পাব্লিক হয় হয় না আপোনালোকে কৰক আপোনাকোতো আমি মানা কৰা নাই না আপোনালোকে কৰক আমি বাধা কৰা নাই এনেকুৱা কৰিলেতো বিয়াই হ'ব এই দাদা आप ये किने यही होगा। আমি আনন্দ করে আরে উনি জানে দালে কিন্তু ঠিক আছে গালেৰি নহয় পুলিশের না দেখা নাই पॉलिटिकल फेड दी है बाहर फेड दी है हम तो पॉलिटिकल सीधा फेड अपना यार सीधा फेड अपना सीधा फेड अपना